বৰপথাৰ আৰক্ষীৰ জব্দ কৰিছে 18 লাখ টকাৰ সুৰা। খাখৰাজনত নাকা কৰিছে উক্ত সুৰাখিনি। NL01L6599 নম্বৰ এখন বাহনত চিমেণ্টৰ মাজত লুকুৱাই অনা হৈছিল সুৰাখিনি। এই সন্দৰ্ভত আৰক্ষীয়ে সন্তোষ মাহাত্ম নামৰ এজন লোকক আটক কৰিছে। বোকাজানৰ পৰা সিদ্ধান্ত ভীমেৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। এই বস্তুটো উল্টা কৰি ৰাখিছোঁ চিন্তা কৰি দিওঁ আৰু বজাৰ ভালে আছে। নাখাওঁ এইবিলাক বস্তু কেলে বনাব ইমান ভৰাই ধুনীয়া ন ভাবিছোঁ সেইটো কৈছোঁ বনাবলৈ কি বুদ্ধি অফিচাৰ মই একদম পুৰা পিছা কৰিছোঁ কিন্তু পাহাৰ ফালে এইটো বেলেগ হয়তো এইটো বেলেগ ৰাখক। আজি 26 ছাৰ, এই সুৰাখিনি ক'ৰ পৰা কেনেদৰে জব্দ কৰিলে? আজি 26/3/2023 তাৰিখে আমাৰ এটা গোপনীয় সূত্ৰই আমি জানিব পাৰিছোঁ যে বান্দৰদোৱাৰ পৰা এখন ট্ৰাকত 12 চকীয়া ট্ৰাকত কিছুমান অৰুণাচলী সুৰা আনি আছে ডিমাপুৰ অভিমুখে। এই খবৰ পাই আমি লগে লগে আমাৰ খাখৰাজানত থকা নাকা চেকিঙত আমি নাকা ছেটআপ কৰিলোঁ আৰু নাকা ছেটআপ কৰাৰ পিছত আমি ৰাতিপুৱা 9মান বজাত আমি এখন গাড়ী নাম্বাৰ হৈছে NL01L6599 আমি কৰায়ত্ব কৰিবলৈ সক্ষম। কিমান কাৰ্টুন? ইয়াত টোটেল 774 কাৰ্টুন আমি অৰুণাচলী সুৰা জব্দ কৰোঁ। কাৰোবাক আটক কৰিছে নেকি? লগতে এজন আটক কৰিছোঁ, তেখেতৰ নাম হৈছে সন্তোষ মাহাতো, তেখেতৰ ঘৰ হৈছে হৰিজানত। এই জব্দ কৰা সুৰাখিনি ছাৰ আনুমানিক মূল্য কিমান হ'ব পাৰে? এই জব্দ কৰা সুৰাখিনিৰ মূল্য আনুমানিক প্ৰায় 18 লাখ টকাই হ'ব। ঠিক হ'ব।